বন্যাত্ৰৰ কাষত প্ৰাগ নিউজ পঠন লিখন সামগ্ৰী প্ৰদান কৰিব শিক্ষাৰ্থীক বানত কিতাপ বহি উটি গ'ল ধমধমাৰ একাংশ শিক্ষাৰ্থীৰ প্ৰাগ নিউজে শীঘ্ৰে প্ৰদান কৰিব স্কুল বেগ কাগজ বহিকে ধৰি লিখন সামগ্ৰী কালান্তক বানৰ প্ৰকোপত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে বিভীষিকা কৃষকৰ সপোন ধুলিসাত কৰি কৃষিভূমি বিনষ্ট কৰাৰ লগতে বহু ঠাইত উটি গৈছে ঘৰৰ ভেটি অতি মৰ্মান্তিকভাৱে নলবাৰী জিলাৰ ধমধমাৰ গড়ভিতৰ ফেকুৱা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় থকা একাংশ ছাত্ৰ-ছাত্ৰীৰ পাঠ্যপুথিৰ লগতে কাগজ বহি কলম সকলো উটুৱাই নিলে বিধ্বংসী বানে পাৰভিজ আলম নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনে দুখন কিতাপ বুকুত সাৱটি বচাবলৈ সক্ষম হোৱা বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই শিক্ষাৰ্থীক সহায় কৰিবলৈ আগবাঢ়িছে প্ৰাগ নিউজ গড়ভিতৰ ফেকুৱা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় লৈ থকা সেই দুৰ্ভগীয়া ছাত্ৰ-ছাত্ৰীসকলক প্ৰাগ নিউজে প্ৰদান কৰিব স্কুল বেগ কাগজ বহি কলম পেন্সিলকে ধৰি পঠন লিখন সামগ্ৰী প্ৰাগ নিউজৰ সন্মুখত এনেদৰে ছাত্ৰজনে দুখৰ কথা বিৱৰি কোৱাৰ পাছতেই প্ৰাগ পৰিয়ালে গ্ৰহণ কৰে সহায় কৰাৰ সিদ্ধান্ত মোৰ বানপানী ফাই গৈছিল মই এই দুখন থৈ দিছোঁ কিতাপ কোন শ্ৰেণীত পঢ়া তুমি ফাইভত কি নাম তোমাৰ পাৰভিজ আলম ইতিপূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বাৰাক্ৰান্তৰ কাষত থিয় দিছে প্ৰাগ নিউজ বহু ঠাইত প্ৰতিদিনেই আগবঢ়োৱা হৈছে সাহায্য সামগ্ৰী ৰাইজৰ মাজত থাকিব ৰাইজৰ মৰমৰ প্ৰাগ নিউজ নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ